ঘৰত যে বস্তু আনে ভাল পায় আপোনালোকক? ভাল পায়। ৰাতি 2টা বজালৈ যায় ঘৰৰ ওপৰত টিঙৰ ওপৰত জুপিয়াই থাকে। আজি আহিছিলোঁ নৱগ্ৰহ মন্দিৰত শিলপুখুৰীত থকা। তাৰ পৰা এটা ব্লগ বনাম বুলি ভাবিছিলোঁ। মোৰ লগৰ কেইজনীও আছে, সিহঁতক দেখাই দি আছোঁ বাৰু মই। মন্দিৰটো পৰিৱেশটো ভালে লাগে। এয়া আমি পূজা কৰা হৈ গ'ল, গোটেইখিনি পূজা কৰি আহিলোঁ, কিন্তু ভিতৰত কেমেৰা কৰিব নিদিয়ে, সেইটো কাৰণে মই ভিডিঅ' কৰা নহ'ল ভিতৰত। লগতে ভিতৰত বহুত আন্ধাৰো হয়, কাৰণ 9টা গ্ৰহ য'ত থৈছে বহুত আন্ধাৰ, আকৌ তাত ধূপ চাকি এইবোৰ জ্বলাবও নিদিয়ে। সেইটো কাৰণে বাহিৰতে আমি ধূপ চাকি ফুল গোটেইখিনি দিলোঁ, আৰু ভিতৰত জাষ্ট এনেই সেৱা কৰিছোঁ। এয়া বহুত মানুহ, সকলোৱে বাহিৰতে ধূপ চাকিবোৰো জ্বলাইছে। ভিতৰত সোমাব দিব, কেমেৰা কৰিব নোৱাৰে, আৰু লগতে বহুত আন্ধাৰো হয়, গতিকে একো দেখাও নাপাব, একেবাৰে আন্ধাৰ। এয়া ইয়াৰ পৰা গোটেই গুৱাহাটীৰ পৰিৱেশটো ধুনীয়াকৈ পাহাৰৰ ওপৰৰ পৰা একদম ধুনীয়া পাহাৰীয়া লুকছ এটা আহি গৈছে। আছে খাব পাৰিবি দে। আৰু ইয়াতে বান্দৰৰ পৰিমাণো বহুত আছে দেই, মই দেখাম বাৰু বান্দৰখিনি দেখাই আছোঁ। মানে 3 পাক মাৰিব লাগে বুলি কয়, যিকোনো মন্দিৰত গ'লেই মাৰিব লাগে আচলতে। মানে এনেকৈ ঘূৰি আছোঁ বাৰু, এইটো কথা আমাৰ এই খুৰীয়ে কৈছে দেই। আৰু কি ধুনীয়া বতাহ আছোঁ ন, নদী চদীটো নাইচোন ওচৰত, তথাপি বতাহ আছে। নদী আছে নেকি ওচৰত? ইয়াতে পূজা চলি আছে, ইয়াতো পূজা চলি আছে। ইয়াতো পূজা চলিয়ে আছে, এইবোৰ বেলেগকৈ আকৌ কৰি আছে তাতো পূজা। মানে ইয়াতে বহুত মানুহ, তাতো আছে বহুত মানুহ, এইবোৰ দেখিছেনে ভিতৰত হৈ আছে। তাত আমি সোমোৱা নাই বাৰু। এইখিনিত বাৰু ধূপ চাকিবোৰ বাহিৰতে জ্বলাব দিছে কাৰণে বেছি ফ্ৰী। ইয়াৰ পৰা গোটেই হ'ল গুৱাহাটীৰ লুকছটো ইমান ধুনীয়াকৈ দেখিবলৈ পায়, দেখিছেনে? ইমান সুন্দৰ পৰিৱেশ। এয়া ৰাস্তাটো এইটো, আৰু এয়া ফটো প'জ দি আছে আমাৰ মেডামে। তাৰপিছতে আৰু ইয়াতে মন্দিৰটো চাবলগীয়া আছে কিবা কিবি, ভাল লাগিছে মন্দিৰটো, পুৰণি মন্দিৰ হয়তো। আৰু ইয়াতে দেৱালত মানে ৱালত এইবোৰ কি ধুনীয়াকৈ খোদিত কৰা আছে, পুৰণি কিবা কিবি মূৰ্তিবোৰ। এয়া চাওক, এইকেইটা খুব সুন্দৰ। দুৰ্গা নেকি এইটো। আৰু ইয়াতে এয়া ৰিলচ বনোৱাত বিজি হৈ আছে ইহঁতকেইটা। বাৰু ঠিক আছে বাৰু, ইয়াতে ৰিলছে বনাই থাকক, আমাৰ একো কথা নাই। মই আপোনালোকক দেখাই আছোঁ এটা মৰম লগা কেইটামান বান্দৰৰ পোৱালি ইয়াতে দেখিব পাই আছোঁ। মই দেখাই আছোঁ বাৰু, ইমান বান্দৰ, বহুত মৰম লগা দেখাই বান্দৰকেইটা ভিডিঅ' কৰোঁ ৰ। ইছৰা বঢ়িয়া মজা, পুৰা ঘূৰা এনজয় যায় ন। ইমান ভয় কৰিব নালাগে বান্দৰক, মই ভয় নকৰোঁ দে। আমাৰ ঘৰতে বান্দৰৰ ৰাজত্ব, আৰু ভয় নকৰোঁ। ইমান ভয় কৰে দে বান্দৰক। ইয়াতে বহুতকেইটা আছে একেলগে। একো নকৰে বান্দৰে, একো নকৰে। এয়া বান্দৰ পোৱালি আৰু কেইটামান দেখা পাইছোঁ, ৰ'ব মই দেখাই দি আছোঁ আপোনালোকক। বান্দৰৰ পোৱালি এয়া এইটো এটা মৰম লগা বান্দৰৰ পোৱালি নহয়, ডাঙৰে হয় বান্দৰটো। কি খোজকাঢ়ি আছে, একদম খোৱা বস্তু লৈ আহিব লাগে সিহঁতৰ কাৰণে, খোৱা বস্তু আনিব লাগে, কল আপেল এইবিলাক চব লৈ আহিব লাগিছিল। আমি একো অনা নাই নহয়, খোৱা বস্তু বহুত ভাল পায়, হাতৰ পৰা লৈ যাব। আৰু একদম পায়সৰ বাতি লৈ গ'ল, দেখা পালোঁ এজনী মানুহৰ পৰা। ইয়াৰ পোৱালি আৰু মাক বহি আছে ইয়াতে, মৰম কৰি আছে পোৱালিটো মাকে। ইমান ধুনীয়া মৰম লগা, একদম চুমা খাই দিব মন গৈছে মোৰ। কিন্তু কি কৰিব, ভয়ো লাগে ওচৰত যাবৰ কাৰণে, খামুচি দিব একদম।
তো খুচকারি আইলা দে আইলা তো খুচকারি তোর ক্যামেরা যদি আমি ঘুরতে গিয়ে এইফালে থিয়া হয় এনেকে ঘর ভিতৰত উঠাও না আহে না মই ন ভিডিঅ' বনাই আছোঁ তাৰপৰা ভিডিঅ'টো কমেডি হৈ আছে মানুহটো কমেডি হলে ভিডিঅ'টো কেন বাবু উঠা না তই চালা মোক উঠাই আছা এই কি আছিলো তথাপিতো ভয়তে কৰা নাই এয়া আমাৰ বৌ হয় দে বৌৰ লগত আহিলোঁ আৰু এয়া খুৰী আমাৰ আহিলোঁ মন্দিৰত পৰিৱেশটো দেখাই দিছোঁ বাৰু কেনেকুৱা ধৰণৰ এয়া ভাইটি আৰু ইটো আৰু ফটোত বিজি হৈ আছে দে ষ্টাৰ্ট ফটো উঠাৰ একেবাৰে প্ৰকোপ বেছি হৈ গৈছে টিকটক কৰবা দে একবাৰ টিকটক কৰিলোঁ দুটামান ইনষ্টা ৰিলছ আজিকালি ইমান ভিডিঅ' কৰিবা নহ'লে কেমেৰাটো বন্ধ হৈ যাব দুটাই কৰা একবাৰ ই উঠাই দিব তাকেতো এয়া ফটো উঠি আছে এয়া চিনি পোৱা নাই আন্ধাৰ কল নানিলোঁ নহয় যাবলৈ ওলালোঁ আৰু আমি মন্দিৰৰ পৰা খুচকাৰি আহিলে গোটেই বেগত আছে ভিডিঅ' বনাব নকবি দেই মই নামি যাম মই নামি যা তই উঠালে একদম এয়া মন্দিৰৰ বাহিৰৰ পৰিৱেশ এইটো মানে মন্দিৰৰ চিৰিকেইটা নামি আহিলোঁ এইখিনি তলৰ যিখিনি কেম্পাছখিনি দোকানবোৰ আছে আপোনাৰ কিবা কিবি য'ৰ পৰা আমি চাকি ধূপ এইবোৰ লৈছিলোঁ এইফালে দোকানবোৰ আছে ভাল লাগে ঠাইখিনি খুবেই সুন্দৰ ফুৰিব আহিও ভাল লাগে ইভিনিং টাইমত খুব ভাল লাগে আৰু এটা বাবাজী দেখিছোঁ আজি মই দেখাই দিছোঁ এয়া এখেত বাবাজীজন চাওক ক'ৰ পৰা বা আহিছে গম নাপাওঁ বাৰু সেইবিলাক দেখাই দিছোঁ আৰু ঘৰত যে বস্তু আনে ভাল পায় আপোনালোকক আমাৰ ভাল পায় ৰাতি 2টা বজাৰ পৰা যায় ঘৰৰ ওপৰত টিঙৰ ওপৰত জুপিয়াই থাকে ভাল পাই কাৰণে গৈছে ভাল পাওঁ ময়ো ভাল পাওঁ বান্দৰ মৰম লাগে এনে ন আমাৰ যি অত্যাচাৰ কৰে আমাৰ চব খাই নহয় খাইছে আমাৰতো হৰিণাও আছে ইমান হৰিণা পোৱালি দিছে হৰিণাই 5টা পোৱালি দিছে হৰিণা পোৱালি এটা হৰিণা লাগে ঘূৰিক বোলে আমাৰ ঘৰতে আছে আমাৰ কাষৰ ঘৰতে আছে আমাৰ তাতে আছে মাকটো পোৱালিকেইটা তাতে আছে হেৰিয়ে নধৰিব নধৰে অঁ গম পালে দি দিব লাগিব আৰু মানে আমাৰ তাতে মাকটো থাকে কিন্তু পোৱালিকেইটা কাষৰ ঘৰত তাতে দিছে আমাৰ 5টা পোৱালি দিছে কি আমাৰ জলকীয়া গছ এডাল ৰুইছিলে খাই দিছে নহয় কালি পৰহি পোহনীয়া হ'লে নাযাব আৰু নেকি নিজে আহিছিলে নিজে আহিছে আমাৰ তাতে আগৰ পৰাই থাকে আজি বহুত বছৰৰ পৰাই মানে হৰিণা আমাৰ ফৰেষ্ট গেট ইমান মৰম লাগে দিয়ক হেৰি দেচলাইটো আনিছিলে নে থেংক ইউ জলফাই দেখা নেকি ছোৱালী মানুহে টেঙা ভাল পায় নে ভাল পাওঁ মই বহুত ভাল পাওঁ মই ঠাণ্ডা বতাহ দি আছে আমি ইয়াতে চানমাৰি কৃষ্ণ এনেকে গ'লেতো বেছি সহজ হয় কিন্তু পাহাৰ পৰা যাব লাগিব বল মাক খুৱাই দিয়া আমি নাখাওঁ মাক খুৱাই দিয়া আমি এইফালে অলপমান থিয় হওঁ খালি মাক এৰি থৈ নাহিবা আমাৰ খাবি নেকি খাবি ভোক লাগছে খাবি ভালচানো কি কৰিব আনিছো গাখীৰ চাহ এতিয়া পৰঠাই খাম দে গাখীৰ চাহ খাব কিবা খালে খাবি ইয়াতে দোকানো আছে আইতাৰে মাতি আছে ছাৰ ঠাই নাই ইয়াতে
হাজাৰ ইফালে দিগদাৰ অ বাইদেউ পইচা হ'ব ন মিঠা কম থকা চাহ চেনি খাব লাগে ন মানে এইখিনি সময়ত খাব লাগে নেকি আমি চাগে মই নাজানো মুঠতে মই ভাল পাওঁ আৰু ভালে না বেয়া নাজানো মই নাজানো ভালে হ'লেও বেয়া হ'লেও খামেই আৰু ৰাতিপুৱা আধা কিলো চেনি আছে মই বোলো থাকক বৈয়ামতে থৈ দিওঁ তোৰে ফটানত লগাই না তোকে কথা আহিছে বৈয়ামত ঘৰে চৰে থৈ ধুনীয়া কৰি এফালে আছো মই ভিতৰত ভাত এইবিলাক আমাৰ হাতত ডাইৰেক্ট নাপায় ন কাটিব লাগিব নেকি এনেকুৱা সেইদিন বাবা এনে কি হৈছে সোধাচোন সৰু চাইজৰ নাই এইটো চা ডাঙৰ হৈছে মোৰ তাতে নহয় তামোল আছে নেকি তামোল আঙুঠি আছে নেকি তামোল আছে তো ইয়াত আমাৰ হাতত নহ'ব থাকে অ এইটো কি বস্তু পাৰাই হয় ন কি হয় হ'ব বা এয়া পাৰা বুলি যে কয় যে জানো এইটো মানে এনেকুৱা ৰ'দত থাকিলে গলি থাকে কোনটো এইয়া যে মাকুৰি যে এইটো কি হয় লগালগ কিন্তু হাতত ল'ব নোৱাৰি ন 20 টকা আমাৰ চাই এইটো তোমাৰ তাতে এই বিক্ৰী কৰিব নেকি হাতত ঐ আঙুলি কি লগাই গৈছে সেই পানীখিনি কিয় এনে চুই দেছো কি হ'ব দিলে কি হ'ব মাৰ্কুৰি হয় কি হয় মাৰ্কুৰি হয় মেটেল হয় নেকি লিকুইড মেটেল হয় কিবা হৈ যাব নেকি একোতো নহয় একো নহয় মানে হাতখন জ্বলি যাব জ্বলি যাব সেইকাৰণেতো পানীত থৈ দিছে নহ'লে এইটো যে আছে তাতে পুৰা লাগি ধৰিব হয় নেকি গম নাপাওঁ দে এই এটাও দেখোন নহয় হাতত আৰু আৰু লবি দেখা আৰু লবি মোৰ জোখৰ চা না এটা তই দুখন লত পিন্ধি এই দুটা মই লৈছোঁ আঙুঠি এইটো তামৰ হয় এইটো তাম হয় তামৰ আঙুঠি পিন্ধিব লাগে বুলি কয় আৰু ইটো কিবা গ্ৰহ কি 9টা গ্ৰহৰ আঙুঠি এটা ল'লোঁ কিবা হয় গ্ৰহ বেয়া হৈ আছে নে ভালে হৈ আছে নাজানো ল'লোঁ আৰু তথাপিও ভাল লাগিল কাৰণে আঙুঠিটো ইয়াতে বহুত বস্তুৰ দাম লয় ভাই ডকাইতৰ নিচিনা জেগা আমি এতে জন্ম হয় ইয়াতে বিয়া হৈছে তথাপিতো আমি ঠগাব নাজানো ভাই কৰ মানুহ আহি ঠগাই ইয়াত সঁচা কামাখ্যাত কৰি ভাল ইয়াতে অলপ ওচৰ হয় কিন্তু তোমাৰ এইটো কামাখ্যাতো আৰু ডকাইত ন ইয়াত ফেঞ্চি বজাৰত যে হেৰিত যে বহে ফুটপাথত একে বস্তুৱে হয় নেকি একে যোৱাতে যেনেকুৱা এৰে উল্টা এতিয়া নামি থাকোঁতে আমাৰ মামাৰ ল'ৰাটোৱে ছেক্ৰেটাৰিয়েটত কাম কৰে মামী মৰাৰ পিছত পাইছে চাকৰি কৰিলে ইমান ধুনীয়া দৃশ্যটো উঠছে ভাই কেইটা আঠা আছে ন পুৰা লাকি আৰু আজি শালিকা চৰাইছে ন উঠাই দিলে কি ধুনীয়া হৈ আছে এই উঠাইছে কি ধুনীয়া নহয় চুতীয়া নহয় এইটো শালিকা চুতীয়া শালিকা এটা বেলেগ সেইটো গুৰ পায়খানাৰ পোক খায় সঁচা এইটো নহয় মই হ'ব বাৰু ইয়াতে জন্ম কিন্তু মই চব জানো গোটেইখিনি গম পায় আৰু পাইছোঁ গিনিজ বুকত নাই চুতীয়া শালিকাটোৰ ঠোঁটটো বগা লগতে এখন বহুত ধুনীয়া ঠাই মই দেখিব পালোঁ দেখাই দিছোঁ বাৰু এয়া চাওক কি হয়নো এইখন কি হয়নো
ফুল চুল হৈ গৈছে ন বাপৰে কিবা ফটো উঠে এইটো ধুনীয়া ন বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো আজিলৈ সকলোকে বাই বাই